চেনেল। এতিয়া বাজিছে 9:05। মই আপোনালোকক ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। মই এতিয়া উঠিছোঁহে, কাৰণ মোৰ ৰাতি সদায় শোৱা দেৰি হয়। কিবা কিবি চাই থাকোঁতে মানে দেৰি হৈ যায় সদায়। তো সেইটো কাৰণে আমি আৰু দেৰিকৈ পাওঁ। আমাৰ জেনেৰেশ্যন চাগে ল'ৰা ছোৱালীবিলাক মেক্সিমামৰ তেনেকুৱাই হয়। যদি মই চবৰ নহ'ব পাৰে, কিন্তু কিছুমানৰ কৈছোঁ দেই, চবেই গাত পাতি নল'লে হ'ল। কিন্তু মোৰ মানে প্ৰায় তেনেকুৱা হয়। ৰাতি মানে মোৰ ভিডিঅ' চিডিঅ' চাওঁতে কিবা কিবি কৰি থাকোঁতে মানে দেৰি হৈ যায় সদায়। ৰাতিপুৱা সোনকালে উঠিবই নোৱাৰোঁ। কেতিয়াবা ক্লাছ থাকিলেহে মানে তেতিয়া মানে মই মেনেজ কৰি কিবা কৰি ক'ৰবাত যাব থাকিলে বা কিবা কৰি তেতিয়া মানে উঠিব পাৰোঁ। কিন্তু এনেকৈ মানে নোৱাৰোৱে, মানে অভ্যাসটোৱে হেৰাই গৈছে মানে সোনকালে উঠাৰ। তো বেয়া অভ্যাস বাৰু, ভাল বুলি কোৱা নাই। মানে এতিয়া সোনকালে উঠি মেলি মই ভাবিছোঁ এফালে যাম। মই ভাবিছোঁ বুলি নহয় আৰু, মানে বিহু আমি শ্বপিং কৰা নাই মানে চবেইটো কৰিলেই চাগে। আমাৰ সদায় শেহতীয়া বজাৰ কৰা হয়, কাৰণ এইটো সময়তে বিলসমূহ পোৱা যায় ঘৰৰ পৰা। কাৰণ বিহু কাপোৰযোৰ সদায় ঘৰৰ পৰা ল'লেহে ভাল লাগে, হয় নাই? যিমান যি গ'লেও নিজে যি লৈ থাকিলেও, কিন্তু বিহু আৰু পূজাৰ কাপোৰযোৰ যেতিয়া মানে ঘৰৰ মা দেউতাহঁতে দিয়ে, তেতিয়াই ক'বলৈ ভাল লাগে যে বিহুত কি ল'লি বুলি ক'লে মানে আমুকটো ল'লোঁ বুলি কৈও ভাল লাগে। তো আজি ভণ্টি আৰু মই ডিব্ৰুগড়লৈ যাম। যিহেতু আমাৰ ডিব্ৰুগড়খন আমাৰ ঘৰৰ ওচৰতে আছে। ডিব্ৰুগড় আমাৰ ডিষ্ট্ৰিক্ট হয়। তো আমি তাৰ পৰাই বজাৰ চজাৰ কৰোঁ প্ৰতি বছৰে, আৰু যিহেতু লগত নৰ্মেলি আমি তাৰ পৰাই কৰোঁগৈ। তাৰপিছত সেইটো কাৰণে মানে আমি অলপ পাছত ওলাম। এতিয়া উঠিছোঁ আৰু ফ্ৰেছ হৈ লওঁ, কিবা এটা খাই মেলি যাম আৰু। বোলো আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ, আৰু আপোনালোকে চাই থাকিব আগলৈ। চফা কৰি মই ৰেডি। ইয়াতে কাপোৰখিনি জাপি থৈছোঁ। এখন মোৰ টেবুল হয়, য'ত মেকআপৰ বস্তু কিবা কিবি আছে, আৰু আলনা, আইতাৰ আলনা ইমান মানে চিজিলকৈ থোৱা নাই আৰু, টাইম নাই, পিছত কৰিম। অকল বিছনাখন ভালকৈ চফা কৰিছোঁ, ৰুমটো ঝাৰু দিওঁ, আৰু তাৰপিছত বাকীখিনি আপোনালোকে চাই থাকিব। লৈছোঁ, মুখ ধুবলৈ আহিছোঁ, মুখ চুখ ব্ৰাছ চাছ কৰি লওঁ, তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ। হ'লে ৰেডি হৈ গ'লোঁ, ভণ্টি আৰু মই যাম। ওলাইছোঁ আৰু এতিয়া ঘৰৰ পৰা যাবলৈ। এতিয়া অলপ খোজকাঢ়ি যাব লাগিব। দেখুৱাই আছোঁ আপোনালোকক, চাই যাব ভিডিঅ'টো।
হেৰিটো চাওঁ বিল্ডিংত লাইন দিম ভণ্টিয়ে কিবা কিবি ঘৰৰ কাৰণে ল'লে ভাইটিৰ কাৰণে ল'লে এতিয়া আমি গৈ আছোঁ দেখা কাপোৰকেইটা বাইদেউ এইটো 100 টকা এইটো অফাৰ আছে এইটো আপোনাৰ এইটা দেখা 50 টকা মোক বেছিকৈ দিম বুলি ক'লে আপোনাৰ 20 টকা অফাৰ দিম নলওঁ কি ন দুজনী একে হৈ থাকিলে খালি বজাৰ কৰিব গতিকে আমি যাব ইচ্ছাত গৈ আছোঁ আৰু কিবা ল'ম জিন্স ল'ম লওঁ নেকি চাওঁগৈ তাৰপিছত কিবা এটা খাম খাই মেলি দুজনীয়ে এতিয়া আমি ৰিক্সাত গৈ আছোঁ যাম ট্ৰেফিক জাম পূৰা আমাক দাদাই টানিবই পোৱা নাই চাগে কাৰণ দুজনী শকত বহি লৈছোঁ ফুলবাগান ফালে গৈ আছোঁ আমি বজাৰ ঘূৰি আহিছিলোঁ কিন্তু বিগ বজাৰখন খালী হৈ আছে আমি সোমালোঁ ট্ৰেন্সত তাৰপৰা ল'লোঁ কুৰ্তি কাৰণ মই বেলেগ নিপিন্ধো জিন্স আৰু কুৰ্তিয়ে পিন্ধোঁ আৰু সেইটো কাৰণে সেইবিলাক ল'লোঁ দুজনী ভণ্টিকো ল'লে মই ল'লোঁ লৈ এতিয়া গৈ আছোঁ খাবলৈ তাই বোলে ভোক লাগিছে কিবা এটা খাই লওঁ আগতে তাৰপিছত আকৌ বাকী বজাৰ কৰিম ভাইটিকে আমি কিবা কিবি আৰু ল'বৰে আছে আৰু সেইবিলাক লৈ এতিয়া আমি গৈ আছোঁ এইটো ফুলবাগানৰ বাছ ষ্টেচন য'ত মানে চবফালে চবলৈ যোৱা আপুনি গাড়ী পাব আৰু ইয়াতে বজাৰৰ ফালে যাম এতিয়া আমি আকৌ এবাৰ মই আগতে আপোনাক দেখাইছিলোঁ এই ভিডিঅ'ত যে আকৌ এতিয়া আমি সেইফালেদি আহি পিনি আকৌ এইফালেদি আকৌ ওলাই গৈছোঁ বিহু বজাৰৰ কাৰণে মানুহবোৰ ওলাই আহিছে যে পূৰা জাম হৈ আছে আনকালেও মানে জামেই হয় কিন্তু মানে বিহুৰ নিচিনা নহয় আৰু চবতে তেনেকুৱাই হৈ গৈছে বিহুৰ সময়ত ভিৰটো এতিয়া আমি গৈ আছোঁ বাকীবোৰ ভিডিঅ' আগলৈ চাই যাব আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে নতুনকৈ চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে খাবলৈ সোমাই আছোঁ কি খাব অৰ্ডাৰ দিবলৈ একদম চাই আছে কিন্তু গোটেই কিতাপ পঢ়া নিচিনা লৈ লৈছোঁ গোটেইখন খাবি নেকি না মেনুৱে খাবি কি অৰ্ডাৰ দিম মই এখন চিকেন ফ্ৰাইড ৰাইচ হাফ ভণ্টিয়ে খাব চিকেন কি তাই অকণমান কেমেৰা চাই হয় মানে চ' মানে যিটো ক'ব নোৱাৰে অকল মুখখন বেগেনা কৰিবই জানে কাৰণ তাত পংগু মানুহ মানে তাই তাই চিকেন বিৰিয়ানী খাব বোলে নতুন ফুল ল'লে দেখোন খাবলৈ ম'ম' দিছোঁ ফটোৰ নিচিনা খাম আনি চবেই খোৱা ব্লগ বনাই ন আমি মানে খাবলৈ আহিছোঁ আৰু দেই আমি দেখাম আৰু দেই আপোনালোকক আমাৰ ম'ম' আহি গ'ল খোৱা এইটো মোৰ ফ্ৰাইড ৰাইচ আহি গ'ল মই খাম এতিয়া ভণ্টি তই চাই থাক এতিয়া আপোনালোকে চাব ইয়াৰ বিৰিয়ানী আহিব আহা
খাবলৈ টেষ্ট কৰ যাবলৈ লৈছোঁ ঘৰলৈ গৰম উঠিছে আইচক্ৰীম খাম অৱস্থা নাই হুলীয়া বেয়া হৈ গ'ল ভাগৰত অৱস্থা বেয়া আন্ধাৰ এনেকৈ তুলিছোঁ আৰু এয়া অকণমান মিলিছোঁ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আৰু সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু থেংকছ ফৰ ৱাচিং মাই ভিডিঅ' গাইজ